Hello friends, good evening. এয়া চাওক কুঁহিয়ে মোক কিবা খুৱাব লৈছে সৰু ভিডিঅ' অকণ চাওকচোন এয়া চাওক কৰিলে মই দেউতাক খুৱাইছোঁ কিয় দেউতা বাচ্চা হৈ আছে আপোনালোকে দেখিছে এতিয়া মোক বনালে বাচ্চা দেই দেউতা বাচ্চা হৈ আছে সেইকাৰণে মানে ময়ো খাই গৈছোঁ বাপেকে খাই আহিলোঁ ভিতৰত আকৌ খাওঁ দে খোৱা খাই লওঁ ৰ'ব তাৰপিছত কথা পাতি আছোঁ এতিয়া ইয়াত অকণমান থাকি গ'ল মই তাইক কৈছোঁ তই খা এয়া তাইকে খুৱাওঁ এইয়া গুড গাৰ্ল আমি মিলিজুলি খাওঁ ন আমি মিলিজুলি চৰকাৰ আৰু ন হয়নে নহয় খাই লওঁ আৰুতো নাখাওঁ হৈ গ'ল খালোঁ চ' ফ্ৰেণ্ডছ বহুত দিনৰ পৰা কুঁহিয়ে মোক কৈ আছিলে যে তাই এটা বিহু নাচি আপোনালোকক দেখুৱাব বিচাৰে চ' ভাবিলোঁ যে এতিয়া তাই ইমান ধুনীয়াকৈ আহি মোক মৰমত খোৱালে ময়ো খালোঁ তাইকো খোৱালোঁ অকণমান চাওকচোন তাই বিহু নাচে বোলে কেনেকুৱা পায় আপোনালোকে জনাব কিন্তু তাই ৰৈ আছে জনাব লাগেনে কমেণ্টত জনাব কমেণ্টত জনাব ব'লক এতিয়া আমি কুঁহি অলপ বিহু চাওঁ এয়া মই কম্পিউটাৰত লগাই দিছোঁ এয়া চাওক তাই এতিয়া নাচিব বঢ়িয়া নাচ ধুনীয়াকৈ নাচি দে অঁ খুব ফূৰ্তি পাইছে নাচি আছে কেনেকুৱা পাইছে আপোনালোকে জনাব হা কমেণ্টত এই ফূৰ্তি আৰু হয় নহয় বিহু বুলি ক'লে কোনেও ৰ'ব নোৱাৰে চবৰে নাচিব মন যায় আপোনালোকৰ যায় নাযায় বঢ়িয়া বিহুটো চাই ভাল পালে লাইক শ্বেয়াৰ কৰিম আৰু এপ্লিকেশ্যনত পাই থাকোঁ মোৰ ভিডিঅ'বোৰ বাই এইয়া লাইক কৰিবলৈ দিছে কমেণ্ট দিবলৈ দিছে তাইৰ বিহুবোৰ আৰু লিংটো মানে ছাবস্ক্ৰাইব কৰিবলৈ কৈছে গম পাইছে এইটো আৰু কাষত থকাটো ন টিং টিং কৰিলে আৰু মাৰ ভিডিঅ' চাব মাকৰো ইউটিউব চেনেলৰ ভিডিঅ' চাবলৈ কৈছে মই লিংক দি দিম ইয়াতে আপোনালোকে চাব তাই খুব ওলায় তাত তাই খুব একদম তাই মানে ইউটিউবাৰে হৈছে আৰু এতিয়া এনি টাইম মানে কি কৰে মোবাইলটো লৈ ল'ব মোবাইল এটা লৈ পেলাই মানে ব্লগ বনাওঁ মানে ব্লগ বুলি ক'ব নাজানে বগ মানে মই এই মাৰ মোবাইলটো দি বগ বনাওঁ এই আমাৰ মোবাইলটো দি বগ বনাওঁ সেইটো কৈ দে বিহু নাচি বৰ ভাল পাওঁ তাই বিহু নাচি খুব ভাল পায় তাই এনেও সৰুৰ পৰাই বিহু লৈ পেলাই তাই একদম বলীয়া বিহু গান শুনিলে তাই ৰ'ব নোৱাৰে সাংঘাতিক তাই নাচত ব্যস্ত হৈ যায় আৰু জুবিন দাৰ গান শুনিও খুব ভাল পায় নে জুবিন দাৰ গান জুবিন দাৰ গান এটা গাই শুনাচোন জানো নাজানো মই জানো আৰু এই জুবিনৰ গান জানো আৰু নীনা গাছৰ জানো এতিয়া জুবিন দাৰ গান এটা কিবা গাই শুনাবি নেকি মাছলে কৈছোঁ জুবিন দাৰ নহয় এইটো নীলা কেশৰহে তই গা কোনটো গান ভাল পাওঁ গাই দে
আজি গান গোৱাৰ ইমান মুডত নাই কোনোবা এদিন মই আপোনালোকক দেখুৱাম তাই সেইদিনাখন ভালকৈ গাব আৰু মই কেতিয়াবা গীটাৰখন লৈ পেলাই এনেই অকণ বহিলে একদম কাষত আহি পেলাই কয় যে মেণ্ডলিনখন দে মেণ্ডলিনখন লৈ পেলাই মানে মোৰ মেণ্ডলিন লৈ পেলাই সৰু গীটাৰ তাৰ এইখন সৰু গীটাৰ সৰু গীটাৰখন তাই লৈ থাকে আৰু তাইক তেতিয়া বজাব লাগে আৰু মোৰ কেতিয়াবা বজাব লগা থাকিলেও নাই নিদিয়ে এইখন সৰু গীটাৰ তাইহে বজাব তাই চাইজ লৈ পেলাই সেই গীটাৰখনে তাই হয় বোলে হয়নে আৰু আমি মানুহে মানুহৰ বাবে বজাইছিলোঁ এবাৰ গাইছিলে হয় না আকৌ এদিন কেতিয়াবা আমি গাই পেলাই চবকে শুনাম হয়নে নমস্কাৰ আকৌ চাব চবেই চাব আমাৰ চেনেল ন আৰু চবেই লাইকো কৰিব শ্বেয়াৰ কৰিব ভাল পালে লগতে কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আমি এনেকুৱা ডেটাৰ মেইন ভিডিঅ' সেইবিলাক আপোনালোকে চাব হা তাই খুব ভাল পায় মোৰ ভিডিঅ' চালে মই সৰু সুৰাকৈ কিবা কিবি বনাই থাকোঁ কেতিয়াবা সময় পালে কিবা কিবি ব্লগ বনাওঁ কিবা ক'ৰবাত ট্ৰেভেল ব্লগ বনাওঁ কিবা ক'ৰবাত ফুৰিব গৈছোঁ যি পাওঁ তাকে বনাই থাকোঁ মোৰ তেনেকুৱা নিৰ্দিষ্ট একো নাই যে অমুকটোহে ভিডিঅ' বনাম নাজানো তেনেকুৱা ব্লগ চগ বনাবলৈ এনেই ফূৰ্তি কৰি থাকোঁ চ' ফ্ৰেণ্ডছ এতিয়া মই অলপ ওলাই যাওঁ মানে এতিয়া প্ৰায় 7:30 বাজিলে এতিয়া আমি কম্পিউটাৰ ৰুমত আছিলোঁ মানে মই মোৰ দোকানখন আমাৰ দোকানখন হ'ল যে আমাৰ ঘৰতে আমি প্ৰিণ্টিং ডিজাইনিঙৰ কাম কৰোঁ গ্ৰাফিক ডিজাইনিঙৰ কাম কৰোঁ ভিডিঅ' এডিটিঙৰ কাম কৰোঁ আমাৰ ফটোগ্ৰাফী মেইন বিজনেছ আমি ৱেডিং ফটোগ্ৰাফী কৰোঁ বহুত কিবা কিবি আছে আৰু প্ৰিণ্টিং ডিজাইনিং ফটোগ্ৰাফী চ' এতিয়া বহুত দিনটো কাম কৰি ভাগৰ লাগিছে এতিয়া অলপ ওলাই যাওঁ লগৰখিনিৰ লগ চগ কৰোঁগৈ তাৰপিছত আহি আকৌ বাচ্চাকৈ শুবলৈ হ'ব তেতিয়াহ'লে আজি বিদায় লওঁ আপোনালোকৰ পৰা ভিডিঅ'টো চাই কেনেকুৱা পালে মোৰ টিকলি নাচ চাই কেনেকুৱা পালে সেইটো জনাব দেই ভিডিঅ' চাই যিয়ে ভাল পাক নাপাওঁ মোৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পাই নালাগে টিকলি নাচটোৱে জনাব কিন্তু প্লিজ জনাব সেয়া তাই এতিয়া কুলাত উঠিব আৰু আমি এতিয়া চবকে বাই কওঁ বাই চি ইউ টুমৰো গুড নাইট